আচলতে আমিবোৰ কোন? আমিবোৰ হলো প্ৰজা আৰু বগা বগা পোচাকৰ আঁৰৰ ক'লা ক'লা কামৰ শীৰ্ষতবোৰ হ'ল নেতা। নিৰ্বাচন আহিল মানেই নেতা মন্ত্ৰীৰ ৰচিত চলাই কথা। নিজৰে অধিকাৰ প্ৰাপ্য। বাট পথ দলংখন পাবলৈ ঘণ্টা ঘণ্টা যোৰা সভাত নেতাৰ চলাহী কথা। আৰু আমি প্ৰজাবোৰ চাবি দিয়া পুতলা। চাইছো, শুনিছো আৰু ভাষণৰ শেষত হাত চাপৰি বজাইছো। নেতা গ'ল, কাৰোবাৰ পকেট গৰম হ'ল, আকৌ কাৰোবাৰ কমিছনৰ অংকটো সমাধান হ'ল, কিন্তু বাট পথ দলংখনহে ভগা চিকা হৈয়ে থাকি ৰ'ল। নেতা সলনি হ'ব, বছৰ বাগৰি গৈ থাকিব, আহিব নেতা যাব নেতা। প্ৰতিশ্ৰুতিবোৰ গাঁৱৰ কোনোবা এখন ৱালত আধাৰশিলা হৈ আধৰুৱা হৈয়ে থাকি যাব। কেতিয়াবা নতুন আশা, কেতিয়াবা আৱেগ ভৰা গধুৰ বাক্যৰে ভাল দিন অনাৰ চলাহী কথা। কাৰোবাক যদি শোষণ, কাৰোবাক লুণ্ঠন, মুঠতে ভ্ৰষ্টাচাৰ দুৰ্নীতিৰে লুতুৰি পুতুৰি নেতা। কেতিয়াবা প্ৰতিবাদ, কেতিয়াবা বন্ধ, তথাপি নেতাৰ নিজৰ লাভালাভৰ অংক। আৰু অসহায় সাধাৰণ প্ৰজাবোৰৰ সকলো হেৰুৱাই সৰ্বশান্ত।